নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভাল খবৰ এটা দিব বিচাৰিছোঁ অসমৰ সকলো টেট উত্তীৰ্ণ অৰ্থাৎ বিশেষকৈ যিসকলৰ নাম মেধা তালিকাত ইতিমধ্যে আহিছে তেওঁলোকলৈ ভাল খবৰ এটা দিব বিচাৰিছোঁ আজি মাজনিশাত অসম শিক্ষক নিযুক্তিৰ অন্তিমখন মেধা তালিকা অৰ্থাৎ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব বুলি বহুতে আশা কৰি আছিল কিন্তু আজি মাজনিশা প্ৰকাশ নাপাব কিয়নো 29 এপ্ৰিলৰ পৰা 2 মেলৈ হোৱা ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত একাংশ প্ৰাৰ্থীয়ে বিভিন্ন সমস্যাৰ বাবে সময়মতে ভেৰিফিকেশ্যনত উপস্থিত থাকিব নোৱাৰিলে সেয়ে তেওঁলোকক আজি আৰু কাইলৈ 5 মেৰ দিনা এই দুদিনত ভেৰিফিকেশ্যনলৈ মাতিছে গতিকে আজি তালিকা প্ৰকাশ কৰাৰ পৰিৱৰ্তে 6 তাৰিখৰ পিছতে অৰ্থাৎ 10 মেৰ পূৰ্বে প্ৰকাশ পাব যেহেতু 10 মেত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কথা আছে গতিকে আজিৰ এই ভিডিঅ'ত আপোনালোকৰ বাবে ভাল খবৰটো এইটোৱে আৰু আপোনালোকলৈ বিশেষ অনুৰোধ যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা হোৱা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব যাতে প্ৰতিটো খবৰ আপোনালোকলৈ প্ৰেৰণ কৰিব পাৰো আৰু আপোনালোকেও লাভ কৰিব পাৰে ধন্যবাদ